Hello everyone, welcome back to my YouTube channel. মই জুলিয়ে মোৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি ঢেঁকী খালতে আছোঁ, দেখিছে আপোনালোকে। আমি বেহুৱা মানে বনাবলৈ সৰিয়হ খুন্দি আছোঁ। মই মিক্সিত খুন্দিলে মানে ৰসটো মানে এটা হেৰি থাকে যে সেইটো নাইকিয়া নিচিনা হৈ যায়, শুকান হৈ যায়। সেইকাৰণে আমি ঢেঁকীতে খুন্দি লৈছোঁ, খুন্দি পেলাই বেহুৱা বনাম। তাৰপিছত আমি আকৌ ওলালোঁ যাবলৈ পেহীহঁতৰ ঘৰ, মানে আমাৰ সৰু পেহী ঘৰ। গাঁৱতে মানে অলপ যাব লাগে, তথাপি ইমান ওচৰতে নহয়। তাকে আমি খুৰীহঁত মানে মা, খুৰী, ভাইটি, মই, গোসাঁই এনেকৈ আৰু ওলালোঁ যাবলৈ। তাৰপিছত টমটমত তাৰমানে পূৰা ফূৰ্তি আৰু একদম মানে ফুৰিব আহিব পাৰিছে নহয় জানো। ইফালে আকৌ মাহঁতে কিবা কিনিবলৈ গৈছে, মিঠাই চিঠাই কি কিনে আৰু নাজানো, গৈছে খুৰী মা। ৰাস্তা আকৌ এইফালে বহল কৰিবৰ কাৰণে আমাৰ মানে এইফালে চাফা মানে কৰি এইবিলাক মাটিবিলাক খান্দি আছে। এইফালে মাহঁতে কি কিনে আৰু ৰ'দটো আজি মানে ইমান নাছিলে, মানে বহুত দি থাকে। আজি মানে ৰ'দটো অলপ খেতা, সেইকাৰণে আজি আহোঁ বুলি ভাবিলোঁ। সেইকাৰণে আহিলোঁ আৰু তাৰপিছত মাহঁতে বজাৰ কৰাৰ পিছত আমি আকৌ আহিলোঁ। আহি পেলাই পালোঁহি আৰু পালোঁহি গোসাঁই, মই, খুৰী ল'ৰা, ভাইটি আহি আছোঁ পেহীহঁতৰ ঘৰ। সোমাইছোঁ আৰু ইমানো দূৰ হ'লে গাঁওখনৰ ইমূৰ আৰু সিমূৰ আৰু মানে অলপ আহিব লাগে, খোজকাঢ়ি আহিব পাৰি, কিন্তু বহুত দূৰ হৈ যায় অলপ পোৱালি ছোৱালী। সেইকাৰণে মানে টমটমতে আহিলোঁ আৰু পালোঁহি আমি। পেহীহঁত আছে চাগে ভিতৰতে, ব'লকচোন। তাৰপিছতে আহি পাই মই কাপোৰ কানি সলাই কৰি উঠিলোঁ। তাৰপিছতে ভৰি হাত ধুই কৰি আহিলোঁ আৰু তাৰপিছতে আকৌ মই চাহ পানী খাই কৰি উঠিলোঁ মানে এতিয়া উঠি কৰি মই অলপ সহায় কৰি দিবলৈ, তাকে ভাত খাই যাম যিহেতু আমি, সেইকাৰণে চব্জিখিনি কাটি দিওঁ বুলি তাকে মই লৈছোঁ। ইফালে মই তামোল চুবাই আছোঁ দেই। তাৰপিছত ইফালে বৰ্ণালী মানে পেহী বোৱাৰী, এনেকৈ অলপ হাঁহি ধেমালি কৰি কথা পাতিলোঁ। পতাৰ পিছত আকৌ মানে লগ পোৱাই নাযায়, তাই টিচাৰ কৰে, গ'লেও তেনেকৈ নাথাকে। আমি সেইটো কাৰণে তাই বন্ধ চাই যাওঁ, গ'লে সদায় যোৱা নহয় যিহেতু, সেইকাৰণে। তাৰপিছত ইফালে খুৰীয়ে লাগি আছে ভাতত, ভিতৰতে মাছ বনাইছে। ইফালে বাহিৰত আকৌ জুইত মাংসখিনি বনাইছে বৰ্ণালী, মানে বোৱাৰীজনী যে দেখাইছিলোঁ পেহী বোৱাৰী, তাই মাংসখিনি বনালে। ইফালে খুৰীয়ে ভিতৰতে বনালে। গৰমটো ৰ'দটো নাই যদিও মানে গৰমটো বহুত মানে বেছিয়ে দিছে, মানে ৰ'দটো খেতা যদিও কিনকিনাই পেলাই অলপ বৰষুণো পৰিলে, কিন্তু গৰমটো একদম বহুত, একদম ক'ব নালাগে মানে। হ'লেও মানে ৰ'দটো দিলে আৰু বেছি হ'ল হয় আৰু। তাৰপিছতে আহিলোঁ, অহাৰ পিছতে আকৌ আমাৰ মাহঁতক দেখাওঁ বোলো, মাহঁত ক'ত আছে। তাৰপিছত চাইছে মাহঁত শুই আছে, পেহীয়ে মায়ে মানে ৰুম অলপ বহুত ঠাণ্ডা হয়, সেইকাৰণে ইয়াতে শুই আছে। ইফালে ৰ'দটো আকৌ ওলাইছে অকণকৈ, ৰ'দটো কমিব বুলি ভাবিছিলোঁ, মানে নাই, ৰ'দটো কিন্তু অকণকৈ ওলাইছে। কিনকিনাই বৰষুণো দিছে বাৰু। তাৰপিছত ৰ'দটো ওলাইছে, ইফালে বৰষুণ দিয়াৰ কাৰণে ইফালে তাই যাই পেলাই কাপোৰখিনি চপাই আনিছে আৰু বৰ্ণালীয়ে। তাৰপিছতে এই মাংস যে বনোৱা বুলি কৈছিলোঁ, জুইতে বহাই দিছে জুহালতে, তাই মাংসখিনি বহাই পেলাই ইফালে মই আকৌ গোসাঁই মানে শুই আছিলোঁ, উঠিলে। ইফালে ভোক লাগিছে, তাক অলপ জলপান খুৱাই দিওঁ বুলি আহিলোঁ, জলপান খুৱাই দিওঁ। সি মানে খাবই মন নকৰে, তথাপিও জোৰ কৰি পেলাই খুৱাব লাগে আৰু। সৰু বাচ্ছা ইমান তাৰমানে কি ক'ম, ইমান যুঁজিব লাগে। খোৱা সময়ত উলিয়াই দিব, কেইবাৰ দিয়াটোকে দি থাকিব লাগিব, সেনেকুৱা আৰু। তাৰপিছত তাক খুৱাই কৰি লৈ আমিও খাবলৈ হ'লে আৰু ভাত পানী আমিও যাওঁ এতিয়া। তাক খুৱাই কৰি হ'ল, যুঁজি খোৱালোঁ আৰু। তাৰপিছতে আমিও যাওঁ, মাতি আছে ভাত খাবলৈ। তাৰপিছত আহিলোঁ আমিও। অহাৰ পিছতে ভাত বাঢ়িছে, ৰাজাই খাই আছে, মানে ভাইটিয়ে খাই আছে। তাৰপিছত আমালৈ বাঢ়িছে ভিতৰত, খুৰীহঁতে বাঢ়ি কৰি মানে মাতি আছে আৰু মই তাক খুৱাই আছিলোঁ যে, সেইকাৰণে মানে অলপ দেৰি হ'লে। একো লাগি দিবই নাপালোঁ মই, আহিলৈ খাবলৈ আহিছোঁ আৰু এতিয়া। তাৰপিছত দিলে, খাওঁ আৰু খাই বৈ উঠিলোঁ আৰু। উঠাৰ পিছতে গোসাঁই আকৌ খুৰায়েকৰ লগত মানে ইমান চুমা খাইছে, ইমান ভাল পায় একদম। সি মানে ঘৰৰ মানুহখিনি দেখিলে কি কৰিব কি নকৰিব। ইফালে চুমাকে মানে কিমান খাইছে চাওকচোন, একদম যি ক'ব, মোৰ মানে আচৰিত হৈ যায়, মানে ইমান বুজি পায়। তাৰপিছতে খাই কৰি এনেই বাগৰ দিলোঁ। গোসাঁই ৰাজাৰ লগত খেলিলে, খেলাৰ পিছতে অলপ পিছতে মানে বৰ্ণালী মানে পেহী পুতেক আৰু বৌয়েক আৰু তেওঁলোক নগাঁও যাব ওলালে কিবা কাম এটাত গ'ল। আজি বন্ধ যিহেতু তাই স্কুল আৰু মানে পেহী ল'ৰাৰ অফিচ বন্ধ আছে, সেইকাৰণে আজিয়ে গৈছে আৰু।
আকৌ আমি যাবলৈ ওলালোঁ অলপ পিছতে ওলোৱাৰ পিছত মানে সন্ধিয়াই লাগিলে আৰু আমি যাব ওলালে তাৰপিছতে পেহীয়ে নাতিনীয়েকৰ মৰমতে কিবা দিছে আৰু দি পেলাই প্ৰথম আহিছে সি যিহেতু তাৰপিছত আমি আহি পেলাই ঘৰে পালোহি অলপ পাছত আৰু গাড়ীত ভিডিঅ' নকৰিলোঁ সেইখিনি আৰু অলপ পিছতে গোসাঁইলৈ বাপেকে চেৰেলেক্স এটা আনিছে আনি পেলাই আৰু আমালৈ চব আনিছে মচুৰ দালিৰ খাই ভাল লাগিলে গৰমে পূৰা মই কিন্তু চাহৰ লগতহে খাই ভাল পাওঁ দেই এনেকৈ যিমান নাথাকোঁ সেইকাৰণে চাহ একাপ বনাই ল'লোঁ তাৰপিছত হ'ল পিছদিনা মই আৰু ভিডিঅ' নকৰিলোঁ সিদিনা পিছদিনা ভাদ মাহৰ দিন যোৱা সেইদিনাখন আৰু ভিডিঅ' আজি ভাদ মাহৰ দিন যোৱা বুলি আমাৰ ঘৰত মানে সৰু নামভাগ আছে তাৰমানে বেলেগ মানুহ নহয় বাবাই মায়ে মানে প্ৰসাদ কেইটামান দিব ভাদ মাহৰ শেষ বুলি আৰু দিন যোৱা বুলি নহয় আৰু ভাদ মাহ শেষ হ'ব আৰু যিহেতু ঘৰতে গোসাঁই ঘৰ মানে নামঘৰ আছে ঘৰতে যিহেতু সেইকাৰণে তেনেকৈ দিয়া হোৱা নাই আমাৰ সমূহীয়া ৰাইজৰ নামঘৰ দিলে কিন্তু আমাৰ ঘৰুৱা যোনটো গোসাঁই ঘৰ মানে নামঘৰ তাত দিয়া হোৱা নাই সেইকাৰণে মায়ে ভাবিলে এতিয়া দি দিওঁ ভাদ মাহ বুলি তাকে কেঁচা মিঠৈ বনাবৰ কাৰণে পিঠাগুড়ি মানে ঢেঁকীটো মানে গোটেই লেতেৰা হৈ আছে সেইকাৰণে কেইটামানে পিঠাগুড়ি যিহেতু সেইকাৰণে মানে মিক্সিতে মাৰি লৈছে আৰু মায়ে পিঠাগুড়ি চালি আছে খুন্দি আছে তাৰপিছত ইফালে হ'ল কৰি হোৱাৰ পিছতে মায়ে আকৌ প্ৰসাদ দিবলৈ গ'ল আমাৰ ৰাতিপুৱা মানে 10-11টামানতে দিব আৰু প্ৰসাদ দুপৰীয়াও নহয় ৰাতিপুৱা নহয় তেনেকুৱা সময়তে দিয়ে নদিলে সন্ধিয়া দিয়ে তথাপিও আজি অলপ সোনকালে দিব আৰু তাৰপিছত ইফালে গোসাঁই মাইক চাই আছে প্ৰসাদ দি আছে মায়ে সি মানে একদম মেলি চাইছে চাই এতিয়া কি কৰি আছে তাৰপিছত সিহঁতক চাই থাকিলে নহ'ব এইফালে মই গুচি আহিলোঁ আমাৰ খানা পিনাৰ কাৰণে যিহেতু আজি ভাত নাখাওঁ ৰাতিপুৱা আমি দুপৰীয়া খাম ভাত সেইকাৰণে ৰুটিকে খাওঁ বোলে যে তাকে ৰুটি হ'লেই বনাই আপোনালোকক নেদেখালোঁ বাকীখিনি হ'লেও আৰু এখন বাকী আছিলে তাকে ঘপককৈ মনত পৰিলে বোলো দেখাই দিওঁ তাকে দেখাই দিলোঁ তাৰপিছতে হৈ গ'ল বনাই কৰি চবেই খালেও বাৰু মই শেষত খাবলৈ লৈছোঁ মিঠৈ গাখীৰ এনেকৈ খাই দিম আৰু বনাই নাথাকোঁ বেলেগকো মাহঁতে খালে মই ল'ৰাৰ লগত লাগি থাকোঁতে মানে গোসাঁইৰ লগত দেৰি হ'ল অকণমান খোৱা তাৰপিছতে খাই কৰি আজৰি পিছত আকৌ বেলেগ কাম আছে ভণ্টিও আহিব আজি হেনো ভণ্টি আৰু ভণ্টিকে আহিব বেলেগ কোনো নাহে তাৰপিছত এইখিনি খাই আকৌ মোৰ নাৰিকল ৰুকিব আছে সেইখিনি খাই কৰি ধুমধাম আকৌ মই ল'লোঁ নাৰিকল ৰুকিবলৈ যিহেতু আমাৰ প্ৰসাদত নাৰিকল নহ'লে নহ'বই আমাৰ প্ৰসাদ নাৰিকল লাগিবই নাৰিকল ৰুবিনে নহ'ব সেইকাৰণে তাৰপিছত ভণ্টিহঁত আহি পালে তাই কাপোৰ কানি খুলি কৰি মাৰ লগত বহি কথা পাতি আছিলে মই আকৌ ভাবিলোঁ চাহ কাপ দি লওঁ গিয়েকে গ'লগৈ তাইক থৈ চাহ নাখালে ওচৰতে যিহেতু পিছত আহিম বুলি কৈ গ'ল তাৰপিছত তাইক মই দিলোঁ তাইও ভাত খাই নাছিলে হেনো সেইকাৰণে ৰুটি আছিলে বনালোঁ তাইৰ কাৰণে তাৰপিছত মিঠাই এনেকৈ দিলোঁ আৰু তাইও ভাত খাই আনে যিহেতু তাৰপিছত ইফালে মায়ে লৈছে কেঁচা মিঠৈ বনাবলৈ ঘিউ মৌ ইলাচি সেনেকৈ জানে আৰু কোনে কি দিয়ে সকলো দিছে কেঁচা গাখীৰ এনেকৈ আৰু দি পেলাই মায়ে মতিছে মাৰি লৈছে মানে ভালকৈ মৰাৰ পিছত লাডুটো বনাই দিব আৰু তাৰপিছত ইফালে গোসাঁই ঘৰত বাবাই সুধিয়ে আছে হ'লনে নাই বাকী ফল ফুলা চব কাটিলে মুঠতে এইখিনি হ'লে হ'ল আৰু তাৰপিছত মায়ে বনাই আছিলে ময়ো এটা লাগি দিওঁ বুলি তাকে আহি পেলাই ময়ো অলপ বনাই দিওঁ বুলি আহিলোঁ ইফালে গোসাঁই চিঞৰি সি শুই উঠিছে মানে পেহী আকৌ বহুত দিন দেখা নাই যে অচিনাকি নিচিনা আচহুৱা পাইছে পাই পেলাই মানে নাথাকে তাৰপিছতে তাকে সি চিঞৰিছে ধুমধাম এটা বনাই পেলাই তাৰমানে বনালোঁ দুটামান আৰু বনাই পেলাই মাক দি পেলাই মই গুচি গ'লোঁ আৰু যাই পেলাই অলপ পিছত আকৌ বাবাই নাম ধৰিলে আমাৰ নামঘৰত মানে গোসাঁই ঘৰত তাকে মই অলপ আপোনালোকক দেখালোঁ ভিডিঅ' কৰিলোঁ ৰ'দটো চাওকচোন ইমান ধুনীয়া ৰ'দ দিছে মানুহ থাকিবলৈও ধুনীয়া আচ্ছা এটা কথা আপোনালোকে ক'বচোন যে ৰ'দটো গৰমটো যিমানেই নহওক কিন্তু বৰষুণতকৈ ৰ'দ কোনে ভাল পায় মই কিন্তু বহুত ভাল পাওঁ বৰষুণ হ'লে কিন্তু একদম বেয়া পাওঁ দেই জেগা হ'লে গৰমত ঘামি জামি অৱস্থা নাইকিয়া হয় কিন্তু তথাপিও মানে মোৰ ৰ'দটোৱে ভাল লাগে চব জেগাবিলাক ফৰকাল হৈ থাকে নহয় জানো মানে বোকা চোকা হ'লে এটা মনটোও বেয়া লাগি থাকে আচ্ছা যা হওক বাৰু বাবাই নাম ধৰি আছিলে গৰমখনত অৱস্থা নাই ঘামি জামি জানেনে ৰ'দ দিছে মানুহ থাকিব নোৱাৰি ভিতৰত মানে আৰু গৰম কাৰেণ্টটো গ'লেতো আৰু ক'বই নালাগে আৰু তাৰপিছত অলপ পিছতে নাম গাই শেষ আমি সেৱাৰো ল'লে মাহঁতে মই আহিলোঁ সেৱা ল'লোঁ তাৰপিছতে বাবাই প্ৰসাদৰ কাৰণে উলিয়াই দিব লৈছে আমি বোলো গোসাঁই ঘৰ ইয়াতে খাওঁ নেকি তাৰপিছত মায়ে ক'লে খুৰীহঁতো আহিব যিহেতু হৈ বাৰু গোটেইবিলাক একেলগে এইখিনি অলপ সৰু হ'ব সেইকাৰণে আমি কৰিডৰতে তাতে বহি পেলাই খালোঁ আৰু তো বাবাই উলিয়াই দিছে প্ৰসাদ গোসাঁই মানে ভাবিছে ককাই কি কৰি আছে মোৰ ফালে নেচাই নকৰে সি এপে আছে মানে আৰু কি ক'ব গৰমটো বহুত যিহেতু আমাৰ ডাঙৰ মানুহে থাকিব নোৱাৰি বহুত ৰ'দ দিছে গাইজ কি ক'ম তাৰপিছত আমি গ'লোঁ দেখিছেনে ৰ'দটোৰ পৰা মানে চাব নোৱাৰি মানে ব্ৰাইটনেছ সূৰ্য দেৱতাৰ আচ্ছা যা হওক আহিলোঁ আহি পেলাই মানে চোতালখিনি পাৰ হওঁতে এনেকুৱা লাগিছে জুইৰ মাজেদি আহিছোঁ নেকি
তাৰপিছত আহি পালোঁ, আহি পাই খুৰীহঁতকো মাতিলোঁ প্ৰসাদ খাব। খুৰীহঁতো আহিলে, আহি কৰি ইফালে গোঁসাইকো দিলোঁ প্ৰসাদ খাব, মোৰ ভাগৰে আৰু মানে। তাৰপিছত মায়ে প্ৰসাদ ভগালে, মই দি থৈ আহিম আৰু মুখত বহি আছে তেওঁলোক। মই তাকে মায়ে সজাই কৰি দিছে, সেই আৰু এনেকৈ আজি গ'ল আৰু আমাৰ মানে নামঘৰৰ প্ৰসাদ দিয়া পৰ্বটো। আৰু বাকী পিছত কি কৰোঁ আপোনালোকে দেখাই থাকিম, চাই থাকিব। মই প্ৰসাদখিনি দি আহোঁ প্ৰথম, তাৰপিছত 2 ঘণ্টা আৰু মানে পিছত আৰু মই ভাত পানী বনাই আজৰি হ'লোঁ। তাৰপিছত লাষ্টতে বনাব লৈছোঁ পকৰি বনাব লৈছোঁ। মানে প্ৰসাদ যে আছিলে, প্ৰসাদৰ বৰ আৰু নাৰিকল চাৰিকলখিনি ধুই ল'লোঁ। ধুই লৈ নৰসিংহ পাত, পিঁয়াজ, এইফালে মই নৰসিংহ মাছে বনাইছিলোঁ মানে দেই, সেইকাৰণে নৰসিংহ অলপ বেছি আছে। ইয়াত মই বৰাৰ কাৰণে ইমানখিনি নৰসিংহ নলওঁ বাৰু। তাৰপিছতে নৰসিংহখিনি এক্সট্ৰাকৈ প্ৰথম পিচি ল'লোঁ। তৰকাৰীত দিবলৈ হওক বা ইয়াতে মিক্স কৰি ল'ম অলপ পিছত। তাৰপিছত এইফালে পিঁয়াজ, প্ৰসাদৰ মানে প্ৰসাদখিনি, তাৰপিছত এনেকৈ মান ধনিয়া, জলকীয়া দিয়া নাই, সৰু ল'ৰা ছোৱালীও খাব পাৰে যিহেতু, সেইটো কাৰণে আৰু। তাৰপিছত নিমখ অলপ দি পেলাই মিক্সিত মাৰি এইখিনি লৈ পেলাই হৈ গ'ল আৰু। তাৰপিছত তেলত বহাই দিলেই হৈ যাব চব, হয় নহয় পকৰি। পকৰি কৈছোঁ, বৰাও খাব পাৰে। মই পকৰি আহি থাকে দেই। তাৰপিছত বহাই দিলোঁ, জুইত পৰিল যিহেতু হৈ যাব আৰু, কিমান সময় লাগিব নহয় জানো। তো ভিডিঅ'টো ইমানখিনি আছিলে আৰু যিখিনি বনাই পেলাই আমি শেষ কৰিলোঁ, শেষ কৰি খাই দিলোঁ। ইফালে বনোৱা হ'ল, কণী বনালোঁ, বেঙেনা ফ্ৰাই কৰিলোঁ, পটল ফ্ৰাই কৰিলোঁ, কলা কচু ভাজিলোঁ, সেইসোপা নেদেখালোঁ আৰু। পোৱালিৰ লগত যেনেকৈ পাৰিছোঁ সেইখিনিয়ে ভিডিঅ' কৰি দিছোঁ আৰু। এইফালে কিবা এটা কৰিব ভিডিঅ' কৰিম বুলি আহোঁ, সেইফালে পোৱালি চিঞৰে, মানে কি কৰিব আৰু জানে আৰু। তাৰপিছত ইফালে আবেলি ভাত পানী খাই কৰি আজৰি হ'লেও হ'লে আমাৰ গোঁসাই পূৰা মানে চোতালখন পূৰা ঘূৰিছে আৰু, কিমান ফূৰ্তি পাইছে। তো গাইছ, আজি ভিডিঅ'টো ইমানেই আছিলে আৰু। ভালে লাগিলে প্লিজ লাইক, কমেণ্ট, চেনেলটো নতুনকৈ যিবিলাকে চাইছে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। লাভ ইউ অল। নেক্সট ভিডিঅ' এটাত আকৌ লগ পাম। বহুত দিন ভিডিঅ' দিয়া হোৱা নাই, তো এইটো ভিডিঅ'ত বহুত মৰম দিব বুলি আশা থাকিলে প্লিজ এটা কমেণ্ট কৰি যাব, তেতিয়া মোৰ মনটো ভাল লাগে নহয় জানো। মানে ভিডিঅ' বহুত দিব মন যায়, কিন্তু বাচ্ছাৰ লগত জানেই আপোনালোকে ইমান অসুবিধা। এইফালে কৰিব লাগিলে এইফালে ঘৰৰ কাম বনৰ পৰা আদি কৰি বাচ্ছাক থাকে। তো বাই, নেক্সট ভিডিঅ'ত লগ পাম। লাভ ইউ অল।